হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? সান্ধ্যাছ লাইভ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু লগতে শাৰদীয় দুৰ্গোৎসৱৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি হ'ল অষ্টমী, তো এতিয়া গা পা ধুই আহিলোঁ। এতিয়া অঞ্জলি ল'বলৈ যাম, গতিকে চাই যাব আমাৰ তেজপুৰতনো পূজা কেনেকুৱা হয়, সকলোবোৰ দেখাই যাম। ব'লক এতিয়া অঞ্জলি লৈ আহোঁগৈ। এয়া আমি অঞ্জলি ল'লোঁ। চেণ্ডেল ল'ব আহিছোঁ বজাৰত, চাওঁ কি পাওঁ। তো অঞ্জলি লৈ মেলি আহি বজাৰ গ'লোঁ। বজাৰৰ পৰা এই জাষ্ট আহি পাইছোঁ, 4টাই বাজিলে এতিয়া। তো অলপ পিছত আমি আকৌ পূজা চাবলৈ ওলাই যাম। আমাৰ ইয়াতনো পূজা কেনেধৰণে পাতে বা কেনেধৰণে ডেক'ৰেশ্যন হৈছে, কেনেকুৱা ধৰণৰ ডেক'ৰেশ্যন হৈছে, এই সকলোবোৰ আপোনালোকক দেখাই যাম। আৰু আপোনালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। তো একদম পূজাস্থলীতে আপোনালোকক সন্ধিয়া লগ পাম। মাক বিদায় দি অহা বছৰলৈ বুলি আকৌ ৰ'লোঁ।
যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।